হেল্ল' এভৰিৱান, দেখিছেনে মাছটো কেনেকৈ জাপ লগাইছে? এনেকুৱা জীয়া মাছৰ সৈতে আজি পথাৰত খানা খাম বুলি ভাবিছোঁ। পথাৰত খানা নবনাওঁ, অৱশ্যে ঘৰতে বনাই নিম, কিন্তু পথাৰতে নি খামগৈহে, যিহেতু পথাৰলৈ খানা নিবই লাগে আৰু ঘৰতে বনাই নিনিলে পথাৰত অকণমান অসুবিধা হয় বনাবলৈ। আৰু এইফালে আমি ধান কাটি আছোঁ আৰু দাদাহঁতে পাহাত আনি পেলাই এইদৰে ৰখি আছেহি আৰু দুয়োটাই ধেমালি কৰি আছে আমাৰ লগত কিবা কিবি। মই ভিডিঅ' বনোৱা দেখি অকণমান খং কৰি আছে, কৈছে ইটো নেকি বুলি এনেকৈ জোকাই আছে আৰু, কিন্তু মনৰ পৰা তেনেকুৱা কৰা নাই দেই। এইফালে আকৌ বৰটেঙা গুচাই দিলোঁ গোটেইখিনিয়ে খাওঁ বুলি। বহুত ৰ'দ দিছে দেখিছেনে, চকু মেলিবই পৰা নাই কোনেও। আৰু এতিয়া আমি বৰটেঙা গুচাই দিলোঁ খাবলৈ ধুনীয়াকৈ। আপোনালোকে বাৰু বৰটেঙা খাইছেনে পথাৰত? বহুত ভাল লাগে নহয়নে পথাৰত বৰটেঙা খাই? আৰু গোটেইখিনি বহি ল'লোঁ এইদৰে খাবৰ বাবে। আৰু সেইফালে দাদাটোৱে কলপটুৱা আনিলে ভাত খাবৰ বাবে, কলপটুৱা যোগাৰ কৰি আনিলে। আৰু এতিয়া আমি গোটেইখিনি বহি লৈ বৰটেঙা খাই অকণমান দেৰি পিছতে আৰু ভাত খোৱা আৰম্ভ কৰি দিম। দাদাই নমস্কাৰ দিলে দেই এইফালে, আৰু ভাত খাবৰ বাবে এইফালে কলপটুৱা ঠিক কৰিলেই। পটুৱাত ভাত খোৱাৰ মজাই বেলেগ নহয়নে বাৰু?